নমস্কাৰ, মই সুপ্ৰিয়া ভূমি স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু বহুত দিনৰ মূৰত আজি আহিছোঁ। বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিলে। আৰু আপোনালোকে যিহেতু জানেই মই যোৰহাট ITIত পঢ়োঁ আৰু যোৰহাট ITIত বিশ্বকৰ্মা পূজা পতা হয়। তো ব'লক আজি আমি ITIৰ ভিতৰলৈ সোমাই যাওঁ আৰু কেনেকৈনো পাতিছে, কি হয় আজি আপোনালোকক দেখাম। বিশেষ নহয় নে আৰু অকণমান থুলমূলকৈ যিমানখিনি পাৰোঁ দেখাম। মই যিহেতু আহিছোঁ আৰু চাদৰ মেখেলা পিন্ধি আহিছোঁ, তো ব'লক আজি আপোনালোকক মই লৈ যাওঁ পূজাত কি হৈ আছে। আৰু এইজন আমাৰ বিশাল দা হয়। তেওঁ আমাৰ কাম বনবোৰ কৰে আৰু কিন্তু আজি ৰেছপন্স 1%ও দিয়া নাই। আজি তেওঁ ছুটীত আছে, পূৰা মোবাইলত বিজি হয়। সেয়া লাজত দেখিছে নে, জিভা উলিয়াই দিছে আৰু এইটো আমাৰ চিন্ময় নেকি বাৰু? এতিয়া জাহমেন চিভিলৰ যে চিন্ময় নেকি বাৰু? আজি ৰাতিপুৱা চালি আনিছে নেকি ন? ইয়াৰ কিবা ৰাজ আছে নেকি বাৰু? কিবা আপুনি চাকি বনি জ্বলাবনে দাদা? এই আমাৰ মহিলা সন্থা, তোমাকে দেখাম, ধুনীয়া লাগিছে। এই আমাৰ ৰীতি চাওঁ, ধুনীয়া লাগিছে। হ'ব, টেনশ্যন নল'বি, তহঁতক মই চবকে ধুনীয়াকৈ উলিয়াই দিম। বিশ্বকৰ্মা পূজাত আহি তুমি গেম খেলি আছা তপন? কি ব্লগ বনাই আছে যে কৈ ফালতো নেকি? এয়া আমাৰ চিন্ময় দা, নাকে মুখে মাস্ক লাগিছে। আৰু কিনো ক'ম আৰু, চিন্ময় দা অথনি ভিডিঅ'টো আপুনি দেখাই গম পাইছে। এই হ'ব মই ইমান এতিয়া ইমান ভাইৰেল হ'ব মন নাই, লাহে দিয়ে হ'ম। তুমি এই ভিডিঅ'টোৰ পৰা ভাইৰেল হৈ যাবা তোমাৰ। আমাৰ ইয়াত কি ট্ৰেড সোমাই আছে নো? তাৰপিছত ষ্টেনো আৰু আমি চিভিল আৰু ফিটাৰো সোমাই আছে। বা আমি চব আজি একেলগে। এনেই বাৰু আমাৰ ৰুমবোৰ চব বেলেগ বেলেগ, কিন্তু আজি চব একেলগে। ধুনীয়াকৈ মাৰি দিয়াচোন এটা ফটো এটা। পূৰা ফটো মৰাত পূৰা ব্যস্ত। আৰু মই এফালে অকণমান আপোনালোকক দেখাইছোঁ। আৰু আগতো ITI মই বহুতবাৰ দেখাইছোঁ আপোনালোকক, গম চাই যে আমনি লাগিছে চাগে। কিন্তু যি নহওক, এইকণ দুইফালে গছ মাজত ৰাস্তাটো, ইয়াৰ মানে পৰিৱেশটো এইডোখৰত বহুত ধুনীয়া মানে। তো আৰু পূজা এতিয়া খতমেই হ'ল। আৰু এতিয়া আৰু খানাখিনি খোৱা নাই মানে, খালে আৰু খানা হ'লে খাওঁ আৰু ঘৰলৈ যাওঁ আৰু। তো খোৱাটো মেইন আৰু ন, তাতে খিচিৰি বনাইছে বিশ্বকৰ্মা পূজা। তো মোৰ এইটো প্ৰথমবাৰ ITIত বিশ্বকৰ্মা পূজা। তো ইয়াতো মানে ভালকৈ পাতিছে আৰু ঘৰত পূজা কৰি আহিছোঁৱেই, আকৌ পূজা আৰু আজি। আপোনালোকৰ পূজা আজি কেনেকৈ গ'ল প্লিজ কমেণ্টত জনাব। আৰু মই বহুত দিনৰ মূৰত আহিছোঁ, মানে বহুত অকণ পাৰ্চনেল প্ৰব্লেমো হৈছিলে আৰু সময়ো মোৰ অলপ
নাটনি যিহেতু মই এজনী ষ্টুডেণ্ট হয় আৰু লগতে মোৰ এক্সট্ৰাকৈও বহুত কিবাকিবি কাম থাকে তো সেইটো কাৰণে বহুত প্ৰব্লেম হৈ যায় মানে কেতিয়াবা ভিডিঅ' বনাই এডিট কৰি আপলোড কৰিবলৈ আৰু গম পাইছে চাগে তো মাজে সময়ে এনেকৈ আহিম কিবা অকেজনত মই ভিডিঅ' বনাম আৰু যেতিয়া মোৰ পঢ়াখিনি শেষ হৈ যাব মই ITI কমপ্লিট হোৱাৰ পিছত ভাবিছোঁ মই আপোনালোকক যিমান পাৰোঁ সোনকালে ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম এনেকৈ পূৰা হাবি মানে কি আৰু বহুত দিন কলেজ বন্ধ আছিলে ন তো এনেকুৱা এইবোৰ ইমান বেছিকৈ হাবিবোৰ হৈ গৈছে আৰু গছ বনবোৰ বেছি হৈছে আজি মানে ষ্টুডেণ্টো ইমান বেছিকৈ অহা নাই পূজা বুলিও কাৰণ বৰষুণ আপোনাৰ ইমান দিছে ৰাতিপুৱাৰ পৰা বৰষুণ একদম মানে নেৰানেপেৰাকৈ দিয়ে আছে তো ময়ো মানে ওলাই দি বহুত বহি আছিলোঁ তাৰপিছত আৰু দেউতাও কৈছে থ'বলৈ নাযাওঁ ইমান বৰষুণ যাব নালাগে মন চন বেয়া লাগি গ'ল ওলাই মেলি বহি থাকিলে কিমান বেয়া লাগে হয় নাই বাৰু তাহাঁত নাই চিপকৈ দি আছে তাৰপিছত গুচি আহিলোঁ আৰু তেনেকৈ অলপ তিতি তাৰপিছত ফাইনেলি পালোহি আৰু পাহি আপোনালোকক দেখাইছোঁৱেই কেনেকুৱা কি হৈছে আজি আপোনালোকে চাওক কিমান ফটো মৰাত ব্যস্ত অঁ চবেই পূৰা ফটো আহি আছে এয়া চাওক মই মানে মাজত আহিলোঁ মুখখন এটা খং উঠি গৈছে তাই বেকগ্ৰাউণ্ডত চুপে আহি গ'ল বুলি চিঞৰিছে এই আমাৰ ছাৰহঁতে পূৰা খাই আছে এই ৱাহিদা যাব ওলাইছিলে কিন্তু ৰখাই প্ৰসাদটো খাবলৈ পালে বহুত ধুনীয়া লাগিছে দেই আমাৰ এতিয়া এয়া প্ৰসাদ পূৰা বিতৰণ চলি আছে ৰীতাশ্ৰী বাই পূৰা খোৱাত দি লাগিছে নাই দাদা মই বাৰু আপেল খাওঁ মানে কল চল নাখাওঁ এনেকৈ লৈ আহিছোঁ আমাৰ মানে প্ৰসাদো বুফে চিষ্টেম দেই তাৰপিছত এতিয়া খিচিৰি খাম এয়া পূৰা খাই আছোঁ আৰু हमारा राहु सब है और सबसे ज़्यादा राहु ये रीति है आप देख सकते हैं इसका फिगर कितना स्लिम है तपन कल खाले है हाथी समान बल कल एबिट फल कल खाले बल है নহয় কল এবিধ ফল কল খালে গাত হয় হাতী সমান বল বাও কি এনেকুৱা মানে ইমান ধুনীয়াকৈ আপোনাক ভিডিঅ' চিডিঅ' বনাই থোৱা মোক সুধিছে তুমি খাবা নি বুলি কি মানে হা দুজনকৈ বহিম নে আমি ৱাও তিনিটাকৈ আহি আমি ফাৰ্ষ্ট বেঞ্চাৰ ছেকেণ্ড বেঞ্চাৰ খিচিৰি খোৱা ইয়াৰ বয়ফ্ৰেণ্ডক বিদ্যুৎ নে কি নাম তোমালোকৰ লগত বিদ্যুৎ নে কি আছিলে আচ্ছা মানে খাওঁতে কেম খেলি থকা তপন ষ্টাৰ্ট কৰি দিওঁ আৰু দেই আচাৰটো পৰিব ঘূৰাই আছোঁ খালোঁ বলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু দেই আৰু খিচিৰি বহুত টেষ্টি হৈছিলে বহুত টেষ্টি আছিলে এতিয়া যাওঁ ঘৰলৈ যাওঁ বাই বাই আৰু আজিলৈ এয়া আমাৰ গ্ৰুপ সন্থা দাদা বহক যে খালে নাই খালে অঁ আমি যাওঁ বাই বাই মই ইফালে যাম দেউতা হয় নাই এতিয়ালৈকে এয়া মানে
দেউতা অহা নাই ৰৈ আছোঁ একদম ঘামি জামি চেই চাওঁ দেখিবলৈ কেনেকৈ খাব পাৰে অঁ ৰীতি বহুত খাব পাৰে আমাৰ মানে আজি কোনে বেছিকৈ খালে যিবোৰ মানুহ একদম পূৰা কেটেঙা নহয় সেইবোৰ মানুহে আজি বেছি খালে আমাৰ মানে ক্লাছৰ ৰীতি বুলি ছোৱালী এজনী আছে হা আপোনাক দেখাম মানে পূৰা খাইছে আৰু তাই পূৰা কেটেঙি আৰু পূৰা খাইছে অঁ এই ৰ'লোঁ আৰু দেউতালৈ পিছত আৰু ফাইনেলি আহি গ'ল আৰু নিবলৈ এতিয়া ঘৰত গৈ আছোঁ এতিয়া আমি বেলেগত যাম মানে আজি মই দিনটো আৰু কি কৰোঁ দেখাম আৰু আপোনাক কলেজটো আহিলোঁ ৰাতিপুৱা দেখালোৱে এতিয়া আৰু আপোনাক দেখাম আৰু কি ক'ত যাম অঁ খোলা আছে এতিয়া আমি আহিছোঁ দেউতাৰ লগৰ এজনৰ দোকানলৈ কলেজৰ পৰা মই বাঢ়ি আহিছোঁ আৰু দেউতাৰ লগত যাওঁ আৰু চাওঁ কি হয় কলেজৰ পৰা আহিলোঁ ধুনীয়া লাগিছে নি চেণ্ডেলযোৰ খুলি ল'বলৈ ইফালে কোভিডৰ য'ত পেচেণ্ট থাকিছে তাৰ এই চাইডে যে বিল্ডিং এটা বনাই ৰাস্তা ফালে সেইটো চিধা ছাৰ নমস্কাৰ ফাইনেলি ঘৰত পালোহি বহুত ভাগৰ লাগিছে ৰাতিপুৱা বহুত সোনকালে যোৱা আৰু মানে এতিয়া পূৰা ভাগৰ লাগিছে আৰু শুই দিওঁ লাগিছে এতিয়া মই ফ্ৰেছ হয় আৰু কাপোৰ কানি চেঞ্জ কৰি মেলি শুই দিওঁ আৰু ঘৰত যিহেতু অকণমান সৰুকৈ আয়োজন কৰা হৈছে তো আবেলি চাগে আহিব কোনোবা তো তাৰ কাৰণেও কাম বন কৰিব লগা আছে আৰু তো আজিলৈ বাই আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু 2 নম্বৰ কথাটো হ'ল যে মই মানে বহুতে কৈছে আৰু বহুত দিনৰ মূৰত ব্লগছ আপলোড কৰোঁ এইটো ময়ো জানো যে মই বহুত দিন হৈ যায় কেতিয়াবা এমাহৰ পাছত কেতিয়াবা মানে এতিয়াতো বহুত দিন হ'ল মই দিয়াই নাই আপোনালোকেতো গম পাইছে মানে মোৰ নিজৰ অকণমান অসুবিধা হৈ আছে মই যিহেতু কলেজত গৈ থাকোঁ আৰু মানে দিনটো মই কলেজতে বিজি থাকোঁ আকৌ ক্লাছ থাকে একেখিনি বস্তুকে মানে মই দি থাকিবলৈও মন নাযায় আৰু কলেজৰ ভিডিঅ' মই অলৰেডি বহুত বনাই দিছোঁ আপোনালোকক তাৰমানে নিজকে মানে মই বেলেগ টাইপকৈ মানে ভিডিঅ' এটা বনাবলৈ মই সময়ৰ অসুবিধা হৈছে যেতিয়াই মোৰ পঢ়াটো খতম হৈ যায় আৰু মই তেতিয়াই আপোনালোকক পূৰা ভিডিঅ'জ দি থাকিম তো এতিয়া আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মানে এনেকৈ মোক মানে কৈ থাকিলে মোৰ ভাল লাগে আৰু তেতিয়া মই আৰু বনাবলৈ মন গৈ থাকে তো মই ফ্ৰী হ'লে নিশ্চয় মই আকৌ ভিডিঅ' দিম তো আজিলৈ বাই